সয়েল হেলথ কার্ড। সয়েল হেলথ কার্ড আঁচনি কি? সয়েল হেলথ কাৰ্ড হৈছে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় ভাৰত চৰকাৰৰ এটি উল্লেখযোগ্য আঁচনি, যাৰ জৰিয়তে কৃষকক একোখন সয়েল হেলথ কাৰ্ড প্ৰদান কৰা হয়। এই কাৰ্ডখনত মাটিৰ সম্পূৰ্ণ গুণাগুণৰ তথ্য লিপিবদ্ধ কৰাৰ উপৰিও মাটিডৰাত যোগান ধৰিবলগীয়া পুষ্টি, মাটিৰ উৰ্বৰতা সম্পৰ্কীয় সীমাবদ্ধতা নিৰ্ণয় কৰি কৃষকজন কেনেকৈ লাভৱান হ'ব পাৰে সেই বিষয়ে পৰামৰ্শ প্ৰদান কৰা হয়। সয়েল হেলথ কাৰ্ড মাটিত থকা নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, ছালফাৰৰ পৰিমাণৰ বিষয়ে বিৱৰণ দিয়ে। pH স্তৰ, জৈৱিক কাৰ্বন আৰু বৈদ্যুতিক পৰিবাহিতা আদিৰ দৰে ভৌতিক মাপকাঠি সয়েল হেলথ কাৰ্ডত উল্লেখ কৰা হয়। সয়েল হেলথ কাৰ্ডৰ কেতবোৰ লাভালাভসমূহ হৈছে কৃষকক মাটিডৰাৰ কাৰ্যক্ষমতাৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰা, মাটিডৰাত পানী আৰু পোষক মৌলৰ অৱস্থিতি সম্পৰ্কীয় তথ্য প্ৰদান, সকলো কৃষকৰ বাবে একেধৰণে এটা নিৰ্দিষ্ট আৰ্হিত মাটিৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য প্ৰদান, নিৰ্দিষ্ট পথাৰ বা কৃষি পামখনৰ বিষয়ে সম্পূৰ্ণ তথ্য, মাটিত কেনেকুৱা শস্যক্ৰমৰ খেতি কৰি সংশ্লিষ্ট কৃষকজন সৰ্বাধিক লাভৱান হ'ব সেই বিষয়ে পৰামৰ্শ, উৰ্বৰতাৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া সংশোধন ব্যৱস্থাৰ বিষয়ে পৰামৰ্শ, মাটিডৰাৰ উৰ্বৰতাৰ বৃদ্ধিৰ বাবে নিৰ্দিষ্ট হাৰত তথ্য অনুসাৰে ৰাসায়নিক সাৰ প্ৰয়োগ, ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত হোৱা কৃষকৰ আৰ্থিক ক্ষতি হ্ৰাস আৰু পৰিৱেশ প্ৰদূষণ ৰোধৰ বিষয়ে পৰামৰ্শ, সামগ্ৰিকভাৱে অধিক উৎপাদনৰ জৰিয়তে কৃষকে কেনেকৈ আয় বৃদ্ধি কৰিব ইত্যাদি বিষয়ে পৰামৰ্শ প্ৰদান। সয়েল হেলথ কাৰ্ডখন কিমান সময়ৰ অন্তৰে অন্তৰে আগবঢ়োৱা হয় আৰু কিয় আগবঢ়োৱা হয়? প্ৰতি 2 বছৰৰ মূৰে মূৰে কৃষকক সয়েল হেলথ কাৰ্ড দিয়া হয়, যাতে এডৰা মাটিত অধিক পৰিমাণে শস্য উৎপাদন আৰু মাটিডৰাৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়োজন সাপেক্ষে মাটিত অভাৱ ঘটা পুষ্টিসমূহ যোগান ধৰিব পাৰি। ৰবি আৰু খৰিফ শস্য চপোৱাৰ পিছত মাটিৰ নমুনা সাধাৰণতে এবছৰত 2 বাৰ লোৱা হয়। পথাৰত থিয় হৈ থকা শস্য নাথাকিলে নমুনা সংগ্ৰহ কৰিব পাৰি। জলসিঞ্চিত এলেকাত 2.5 হেক্টৰ গ্ৰিডত আৰু বৰষুণৰ পানী পৰা এলেকাত 10 হেক্টৰ গ্ৰিডত মাটিৰ নমুনা সংগ্ৰহ কৰিব পাৰি। কৃষকে কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আদিৰ উপৰিও কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰীক্ষাগাৰত মাটি পৰীক্ষা কৰাব পাৰে। কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আদিৰ পৰীক্ষাগাৰত বিনামূলীয়াকৈ মাটি পৰীক্ষা কৰা হয়। মাটি পৰীক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মাটিৰ নমুনা সংগ্ৰহ কৰা। আমি নিৰ্ভুল প্ৰতিনিধিত্বমূলক নমুনা এটা সংগ্ৰহ কৰিবৰ কাৰণে আমি 3 বিঘামান মাটিৰ পৰা প্ৰথমতে মাটিখিনিৰ বন পাত যিখিনি আছে সেইখিনি আমি ভালদৰে গুচাই ল'ব লাগিব আৰু দ আৰু বাম মাটি হ'লে দ মাটিৰ পৰা এটাকৈ, বাম মাটিৰ পৰা 2টা মাটিৰ পৰা আমি নমুনা সংগ্ৰহ কৰিব লাগিব। অলপতে চহোৱা বা নতুনকৈ সাৰ প্ৰয়োগ কৰা দলনি, গছৰ তল, পথাৰৰ আলি, ডুং, কুঁৱা বা পুখুৰীৰ পাৰ আদিৰ পৰা আমি নমুনা সংগ্ৰহ কৰাৰ কাৰণে এই ঠাইবোৰ বাদ দিব লাগিব। প্ৰায় 6 ইঞ্চি দহকৈ এটা ভি আকৃতিৰ এটা গাঁত খান্দিব লাগে আৰু গাঁতটোৰ দুই ফালৰ পৰা আমি 2 চকল মাটি উঠাই ল'ব লাগে। এতিয়া আমি আৰু অন্য এটা জেগাৰ পৰা আমি ল'বলৈ লৈছোঁ। এতিয়া আমি উক্ত ধৰণে আমি যিখিনি নমুনা সংগ্ৰহ কৰিলোঁ সেই নমুনাখিনি আমি গোটেইখিনি গোটাই লৈ পেলাই আমি মেলি গছৰ শিপা, শিলগুটি আদি পেলাই কাগজ এখনত ভালকৈ ধুনীয়াকৈ পাতলকৈ মেলি ভালকৈ ছাট আমি শুকাই ল'ব লাগে। শুকাই লৈ সেই মাটিখিনি ভালদৰে গুড়ি কৰি পুনৰ কাগজ বা পলিথিনৰ ওপৰত মেলি লৈ ঠিক জোখ-চিনৰ দৰে, তেখেতে কৰাৰ দৰে জোখ-চিনৰ দৰে আঁচ দুডাল মাটিখিনি ভালকৈ 4 ভাগত ভগাই ল'ব লাগে। তাৰ ঠিক পিছতে আমি 2টা বিপৰীত ভাগৰ মাটি আমি ল'ম। যিকোনো বিপৰীত 2টা ভাগৰ মাটি আমি পেলাই দি আন 2টা ভাগ আমি লৈ পেলাই মিলাই ল'ম। এইটো পদ্ধতিৰে আমি কমেও 3-4 বাৰমানকৈ কৰিম আৰু মাটি কমেও 300 গ্ৰাম মানলৈকে কমাই আনিম। আৰু এই মাটিখিনি আমি এতিয়া যিখিনি আমি সংগ্ৰহ কৰিলোঁ ধুনীয়াকৈ পলিথিনৰ পেকেটত আমি ভৰাই ল'লোঁ আৰু সেই আমি পেকেটটোত আমি আমাৰ খেতিয়কৰ নাম, গাঁও, তাৰোপৰি বৰ্তমানে কৰি থকা শস্য, আগন্তুক কৰিব বিচৰা শস্যৰ নাম, জাত, যিখিনি স্থানৰ পৰা আমি মাটিটো সংগ্ৰহ কৰিছোঁ সেই স্থানৰ বিৱৰণো আমি গাঁঠি দি আমি মাটিখিনি পৰীক্ষাগাৰলৈ লৈ যাম। কৃষকসকলক কাৰ্ড বিতৰণ। মাটিৰ বিশ্লেষণ সম্পূৰ্ণ হোৱাৰ পিছত কাৰ্ডবোৰ কৃষকসকলক প্ৰদান কৰা হয়। তথ্যবোৰ এটা কেন্দ্ৰীভূত ৱেব পৰ্টেলত প্ৰদান কৰা হয়, য'ৰ পৰা কাৰ্ডখন প্ৰিণ্ট কৰিব পাৰি। অসমৰ বহু জিলাত মাটি পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।
কৃষকসকলে মাটি পৰীক্ষা সম্পৰ্কে জানিবলৈ জিলা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। সবিশেষ জানিবলৈ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কৰ সৈতে যোগাযোগ কৰক অথবা কৃষক কল চেণ্টাৰৰ সৈতে যোগাযোগ কৰক। টোল ফ্ৰী নম্বৰ 1800 180 1551।